প্ৰায় 1000 বছৰৰ আগৰ পৰা ইহুদী ধৰ্মত এটি প্ৰথা চলি আছে, যাক ভিজিল বুলি কোৱা হয়। যেতিয়া ইহুদী পৰিয়ালত কোনো লোকৰ মৃত্যু ঘটে, তেতিয়া মৃতদেহটোৰ অন্তিম সৎকাৰ নোহোৱালৈকে এজন লোকে পহৰা দিয়ে, যাক চোমাৰ বুলি কোৱা হয়। এই চোমাৰজনে মৃতদেহটোক অদৃশ্য শক্তিৰ পৰা ৰক্ষণাবেক্ষণ দিয়ে বুলি বিশ্বাস কৰা হয়। এই পহৰা দিয়াজন পৰিয়ালৰ সদস্য অথবা নিকট আত্মীয় লোক হয়। কিন্তু যেতিয়া মৃতকৰ কোনো নাথাকে, তেতিয়া টকাৰ বিনিময়ত আন লোকে চোমাৰ হিচাপে মৃতদেহৰ ৰখীয়া হৈ থাকে। জন, তুমি মৃতদেহটোৰ আজি ৰাতিটোৰ বাবে ৰখীয়া হ'ব লাগে। মই এড্ৰেছ মেছেজ কৰি দিছোঁ, তুমি আহি যাবা। ফাদাৰ, মৃতদেহ ৰখীয়া হোৱাটো খুব ৰিস্কৰ কাম। দিনত হ'লে বেলেগ কথা, কিন্তু ৰাতি? তুমি চিন্তা নকৰিবা, ইয়াৰ বাবে টকা 2000 দিয়া হ'ব তোমাক। 2000 টকাত নোৱাৰিম ফাদাৰ। যদি টকা 3000 দিয়ে তেন্তে কওক। অ'কে মাই চাইল্ড, দিম বাৰু। এতিয়া তুমি মই মেছেজ কৰি দিয়া এড্ৰেছত যোৱা। আমি ৰাতিপুৱা আহিম ডেড বডি ল'বলৈ। অ'কে ফাদাৰ। বল, কোনে মোৰ চুৰি কৰি আছ? চিনি পোৱা নাই? কথা বেয়া হৈ যাব কিন্তু। এতিয়া দম আছে যে সন্মুখত।